হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে কুশলে আছে। আচলতে গাইজ ৱেলকাম বেক ক'বা মানে ভয় লগা হৈছে মানে ইউটিউবত ভিডিঅ'ই নাহে, বছৰত এটামান আহে নেকি। তো গাইজ যি কি নহওক আজি বঢ়িয়াকৈ ড্ৰেছ পাতি কৰি কিনে যাব ওলাইছোঁ খানা খাব। মানে গাইজ ডিচেম্বৰ মাহ পৰি গ'ল না, খানা আৰম্ভ এতিয়া, টেনশ্যন নাই। আপোনালোকে আৰু কেইদিনমান খানাৰ ভিডিঅ' পাব আৰু লাহে লাহে। তো গাইজ বহুত দিনৰ পৰা ভাবি আছিলোঁ খাম বুলি। যোৱা বছৰৰ প্লেনটো হ'ল আমাৰ এইকেইটা লগৰ লগত, দেখাব আপোনালোকৰ পিছত, কিন্তু খানাটো হোৱা নাছিল। আৰু সেইটো কাৰণে গাইজ আজি খানাটো খাম বুলি ভাবছোঁ, গতিকে ভিডিঅ'টো একেলগে চাই থাকিব, মজা হ'ব। তো বঢ়িয়াকৈ মই ঘৰৰ পৰা বস্তু লৈ লৈছোঁ কিবাকিবি, আৰু সিহঁতেও কিবাকিবি ল'ব। তো লগ পাইছোঁ গাইজ, বলক গাইজ। কৌশিক কৈ বোলে হাই গাইজ, আজি পিকনিক আছে আমাৰ আৰু এই 10টা বজাত ওলাইছোঁ। মিনি পিকনিক আৰু মিনি পিকনিক মানে পিকনিকে আৰু বহুত দিনৰ মূৰত। বহুত দিনৰ মূৰত। বাকী কৌশিকে কি লৈছে দেখা দিয়ে একবাৰ। মই ইয়াতে লৈছোঁ কাৰ্পেট এখন, তাৰপিছত কেৰাহী আছে, চাকু আছে, তাৰপিছত কৰচ আছে। চাকু নাই, চাকু মই লৈছোঁ। আৰু গাইজ এখন আছে মোৰ গাড়ীত, চাব পাৰে আপোনালোকে। এতিয়া পানীত ড্ৰামটো দিছোঁ, আৰু এইফালে কুকাৰ কিবাকিবি আছে আৰু বাচন চাচন অলপমান। এই গাইজ সাগৰ আহি পালে, ব'লা। তো গাইজ এতিয়া বঢ়িয়াকৈ মাংসটো লৈ লওঁ, মানে চিকেনে খাম, বেলেগ নাখাওঁ আকৌ। এয়া গাইজ, আমি ইয়াত মাংস লৈ আহিছোঁ। মই ইয়াৰ পৰাই লওঁ। আমাৰ ওচৰতে হয়। আৰু এইজন একজন আছিল, এইজন লগত বছৰ যাম। অহা বছৰ মই এতিয়া বজাৰত মছলা চছলা কিনি আছোঁ আৰু। তো গাইজ আমি সোমালোঁ কলংপাৰ বজাৰত, নাৰেংগী। তো ইয়াতে অলপ চব্জি বঢ়িয়াকৈ লৈ লৈছোঁ, এইবিলাক দেখাই দিয়ে একবাৰ। এক মাহ গাইজ, এক মাহ। এই মাহ খানা খাম আজি গাইজ, বৰবাদ কৰিম বৰবাদ। গাইজ চব্জিৰ কি দাম, বাপৰে বাপ, খানা খাবি। আনছা মিঠাতেল, মিঠাতেল লৈ আহিলে সাগৰে, বঢ়িয়া। এইটো ক'ত ঘূৰাই দিওঁ এতিয়া মই। নিমখ আছে, হালধি আছে, নিমখ হালধি লৈছা? লৈছোঁ দে, হ'ব দে। তো গাইজ ফাইনেলি অপেক্ষাৰ অন্তত সেই জেগাটো আহি পালোঁ আমি, য'ত এতিয়া আমি খানাটো খাম। ইয়াতে যোৱাবাৰো খাইছিলোঁ, আপোনালোকে নিশ্চয় গমেই পাইছে, যোনে সেইটো ভিডিঅ' চাইছে মোৰ আগত গম পাইছে নিশ্চয় জেগাটো কোনটো। ক'বলৈ বিশেষ একো নাই, চাওক আপোনালোকে ভিউ চাওক গাইজ, এই ভিউ চাওক, চিনা কি ধুনীয়া জেগা, পূৰা নদীৰ পাৰত। ইয়াতে খাই দিম খানাটো বঢ়িয়াকৈ। এতিয়া গাইজ বঢ়িয়াকৈ ৰেডি চেডি কৰোঁ আৰু 30 মানুহ হওক এতিয়া, আৰু চব্জি কাটিব লাগিব না। বাকী যি কি নহওক, এয়া সাগৰে চব জ্বলাইছে। সাগৰ গছ ভাঙি দিলে। আৰু এইটো দেখিলিতো কথা তুমি, আচ্ছা। আৰু এটা গাইছে এইটো ওপৰত চাক, এইটো চাক সাৰ উঠছি কিন্তু ওপৰত, কিন্তু বাবুই নামিয়া পঢ়বি, নামিয়া। অলপ পিছত পঢ়লি আৰু আমাৰ লগত থাকলে পঢ়লি হাহাকাৰ লাগব, আৰু কোনোবা মানুহজনো আহিব, কি আমি উঠালে বুলি ভাবব। তো গাইজ দেখাইছোঁ আপোনালোক লাহে লাহে গোটেইখিনি। হ'ব আমি যোগাৰখিনি কৰি লওঁ। তো গাইজ বিশ্বাস কৰবি না, ইমান বতাহ এখিনিত খানা খাবি। এতিয়া আনছোঁ ৰ গাইজ, অলপ গাড়ীৰ লগত অলপ কিবা মানে অলপ মেনেজ কৰিছোঁ, দেখাইছোঁ আপোনালোকক। ৰ'ব এতিয়াতো বাপৰে বাপ। তো গাইজ মানে বহুত বতাহ আছে এইফালৰ পৰা, গতিকে জুইটোতো নজ্বলিব না, সেইটো কাৰণে মানে ইয়াতে অলপ এনেকৈ লগাই দিছোঁ আৰু আমি ত্ৰিপাল চিপাল দি কিনে অলপমান। কিবা এটা বহা আগতে জুইকে লগাই আছা। গাইজ সাগৰে ধুনীয়াকৈ বিন গুটি আছে। আমি পিকনিকত আহিনা কাম কৰি আছোঁ। এটা মস্ত প্ৰেম হৈছে তাৰ, চৰি প্ৰেম নহয়, গেমাৰ। তো গাইজ যি কি নহওক মানে বনাই আছোঁ লাহে লাহে, অকণমান টাইম লাগিব। আৰু আমাৰ আইটেম কেইটা কৈ দি তই। বিন গুটি আছোঁ। আমাৰ আইটেম আপোনাৰ 3টা, মাংস, ভাত আৰু এই বিন ভাজি। তো গাইজ বঢ়িয়াকৈ বনাওঁ আৰু। তো গাইজ বঢ়িয়াকৈ এনেকৈ মোবাইলটো থৈ লৈছোঁ, মানে মোৰ একো ষ্টেণ্ড নাই গাইজ, দুটা ইটাৰ ওপৰত থৈ দিছোঁ মোবাইলটো। এতিয়া আমি কামখিনি কৰি থাকোঁ, আপোনালোকে চাই থাকক গাইজ। কটৰি এখানে আনলো ৰে। পিঁয়াজ পিঁয়াজ দামী চাউল পুৰা দেখিছে আপোনালোকে, আধা কিলোৰ পেকেট। বাচমতি হ'লে আৰু গাইছে হাৰা ধুনীয়া মজা। আৰু বহুত কিবা আছে, এতিয়া দেখাওঁ ন, লাহে দেখাম। গাইছ, এইটো গোবিন্দৰ ঘৰত বনোৱা কুকাৰ। গোবিন্দৰ ঘৰত ভাত বনোৱা কুকাৰ। যিয়ে নহওক গাইজ, এটা কুকাৰে আনিছোঁ, যদি এইটো নষ্ট হয় আৰু ঘৰত ভাত খোৱা নাপাবা। বিলাহী কি কৰিবি, তোৰ ৰঙা বিলাহী? মাংস মাংস টেঙা হ'বচোন। আলু ইমান ডাঙৰ ডাঙৰ চাইজ, এডাল দিন এইটো 12টা বাজিল।
দেৰি হ'ব কোনে কাটলাকে নাখা দে জলদি কৰ তই কাটাৰ পিছত মই কাটিম না জলদি ফাষ্ট নাই ইখান দি কাটিম নেকি সোনকালে খাইলে কি কৰিবি তাকে আৰু guys, এয়া মিঠাতেল ধুনীয়া মিঠাতেল এইটো কম দামী তেল এইটোৱে খাম আজি ঠিক আছে আৰু গাছ অতি ইম্পৰ্টেণ্ট বস্তু দেখুৱাই নাই পানী হৈছে পানীৰ এইটো খালী আছে কিনি আনা নাই এইটো পানী ঘৰতে ভৰাই আনিছোঁ গাইছ ভয়ে লাগিছে গাইছ কি জানে পানীটো বা ক'ৰ পৰা শাক বজা পানী আনিছে না এই আছে আমি খাই আছো খানা গাইছ আৰু গাইছ এয়া হৈছে সাগৰে কেটাৰিঙৰ পৰা মাৰি অনা ডিছ কফি কাপ কিয় আনিলোঁ এটা পানী খাবি পানী কিয় খাই গেলা খাবি নাৰিকলৰ খালে খাবি কফি কাপ লৈছে গাইছ একো নাই মাৰা বস্তু হ'ব মাৰা বস্তু দালালি কৰাত এতিয়াও কম নহয় কিন্তু গাইছ আৰু গাইছ এয়া হৈছে আমাৰ এই নতুন আলু ডায়মণ্ড আছে ভিতৰত ডায়মণ্ড এয়া এতিয়া আমি বেচিলে এতিয়া 1 crore টকা পাম এতিয়া আমি এতিয়া সেই নাকাটো লৈ যাম এইটো বেছি মিডিয়া আমি যিয়ে নকয় মই গাইছ কৈ আছিলোঁ কি নতুন আলু নিকিনো ওলছিহে মাত্ৰ লাভ হ'ল নহয় আমাৰ এইটো দেখলা এনে গেলা ডায়মণ্ড আছে এইটো ডায়মণ্ড বেয়া আলু গাইছ 10 টকা দিছে আলু এটা বেয়াই হ'ল 3টা না 4টা উঠছি মুখ খালাস কৰি দিওঁ গোবিন্দ কি বনাইছে অঁ হয় নেকি এয়া গাইছ ভাজিত আলু আৰু বিন Connected. Please connected. আৰু নেক্সট কি হ'ব ইয়াৰ পিছত Connected. মাংস সদ হ'বনে নাই এইখন ভাজিখন আজিকালি মই মানে তনে গেৰেণ্টি ন ভাল হ'ব হয় নেকি কি হয় বস্তুখিনি বাহ বঢ়িয়া তো গাইজ খানা হৈ আছে লাহে লাহে ভাজিখন গাইজ বনালোঁ মই ক'ব নোৱাৰোঁ কেনেকুৱা হৈছে কিন্তু ভালেই হ'ব মোৰ বিশ্বাস আছে কাৰণ মই যোৱাবাৰ মাংস বনাইছোঁ না ভাজিখন মোৰ কাৰণে মামুলি বস্তু একো নহয় তো গাইজ এতিয়া মানে আমাৰ এই সাগৰে মাংস বনাই আছে দেখাই আছোঁ আপোনালোকক বাকী চাব পাৰে বতাহ কিন্তু দিছি দে গাইজ কিন্তু অধাচাৰ বতাহ মানে কি কৰে এষ্টি মানুহ না দে কাট দাঁতে চিংবা নৰা চাকৰিচোন কম দিছিলোঁ কাটি কম আঁচলি লয় সেই অকল গাইজ কেৰাহীটো লৈছে খানা খাব খানা হ'ব নেকি কচোন হা গাইজ বঢ়িয়াকৈ আমাৰ পিঁয়াজ কি দিবি এইটো জিঞ্জাৰ নেকি এই আৰু যে কি হয় কি নহয় আৰু পিছতে গম পাম আৰু গাইছ এটা চবতকৈ এটা ইম্পৰ্টেণ্ট কথা আজি মোৰ মানে বিয়াৰ কাম এটা আছিল মানে মই বিয়াৰ কামো কৰোঁ মানে কেটাৰিঙৰ কাম এটা আছিল আজি মানে মই যাব লগাই আছিল মই আচলতে কি দুটামানত চাগে খানাটো হৈ যাব কিন্তু দুটাত ক'ত খানা হ'ব চাৰে বাৰটা এটাই বাজে এতিয়া ইয়াতে খানাই হোৱা নাই গাইছ ৰেডিয়ে হোৱা নাই ভাজিখন হৈছে মাত্ৰ মাংস বনাবাই আছে ভাত বনাবাই আছে নহয় কাম চাম যোৱা যে খানাই খাব লাগিব উপায় নাই আৰু আৰু গাইজ দুখ কথা কি ক'ম মানে সঁচাই পিকনিকত মানে ৰান্ধনি এটা লাগে সঁচাকৈ এতিয়া তহঁতে ঘৰত বনাই পাইছা নাই এনে কচোন খাবলৈ গাইছ মাংস আন কৈছি বনাম বুলি বনাই আছে ঠিকে আকৌ আমি দিছোঁ বনাবা সি এটা গাইছ কিবা এক বটল পানী দিয়ে অলপ লাৰে আৰু মছলা দিয়ে আৰু নিমখ দিয়ে আকৌ পানী দিয়ে আকৌ মছলা দিয়ে তোক কি মানে কি বনাইছ তই খাই কিনে কবি না তই এতিয়ালৈকে বেছি আছে সেই বুলি সেনেকৈ মছলা দিয়ে একেবাৰে দি না নিমখ চিমখ আৰু এইফালে ই এটা খোলোৱা পৰা নাই এইটো গৰু না গৰুৱে গোটেইকেইটা কেইবাৰ দিয়া পানী তই মাংসখিনিত খালি খাবা লাগে টেষ্ট নহ'লে মোক কবি মইতো কৈছোঁ কি এই গানটো বন্ধ কৰ কপিৰাইট লাগিব বাপা কিবা এটা কৈ আছোঁ কথা এই বছৰত মোৰ এটা ভিডিঅ' সেইটো কপিৰাইট লগাব এতিয়া যিটো বুজা গৈছে আপোনালোকে নাভাবিব আমি পৰিমল চাউল দি খোৱা বুলি কিনে এইটো বহুত দামী চাউল কেৰেটি চাউল নে কি চাউল চবতে খালি ফটোৱে ফটো চবতে ফটো মানে বাকী যি কি নহওক মই আপোনাক আপডেট দি আছোঁ বৰ্তমান ভাতটো বহাই দিছোঁ চাব আপোনালোকে ভাতটো হৈ আছে ভাতটো হ'লে হৈ গ'ল আৰু ভাজি মাংস ৰেডি খাব লাগে গাইছ তাৰপিছত তো গাইছ বঢ়িয়াকৈ যিহেতু মাংসটো হৈছে অলপ টেষ্টিং কৰিব আহিছোঁ এই অলপ বহিছোঁ এইটো চাইডত হাল্লা নকৰ দেই কি তহঁতে এক পিচ মই এক পিচ কৰিবই মই কি হাল্লা কৰিছোঁ তহঁতে এক পিচ খাই লওঁ খাই আছোঁ চিকেনটো ঠিকে আছে ৰ মোকো দিওঁ নাখাওঁ তাক দি এক পিচ তাৰ কাৰণে আছোঁ মই অলপ ল তো গাইছ ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল 2টা বাজিলে এতিয়া টাইম তো বঢ়িয়াকৈ এতিয়া আমি অলপমান জেগাখিনি অলপ মানে ছেট কৰি লৈছোঁ চাফা তাফা কৰি লৈছোঁ ইয়াতে খাম এতিয়া বঢ়িয়াকৈ এই চাব পাৰে এতিয়া আমি ইয়াতে খাম আৰু মানে ৰ'দটো বেছি দি আছে এইফালৰ পৰা এইটো সেইটো কাৰণে অলপ মানে প্ৰব্লেম হৈ আছে ইয়াতে মিলাই ল'ম আৰু কিবাকৈ তো গাইছ বঢ়িয়াকৈ চাব পাৰে পূৰা মাংস ভাত ভাজি লৈ লৈছোঁ খাবৰ দে বঢ়িয়া আছে গাইছ মই বনাইছোঁ না কেনে বঢ়িয়া ৰান্ধে এইটো চাহ উৎপাত চাহ গাইছ বঢ়িয়া কিন্তু কেৰেটি চাউল একদম দামী
খাই থাক কৈছোঁ খাই থাক তো গাইজ ফাইনেলি খানা হৈ গ'ল আমাৰ কমপ্লিট বহুত বেছি ভাল লাগিল খাই কেনে মানে কি ক'ম আৰু গাইজ মজা হৈছে বতাহ কি ধুনীয়া বতাহ দেখিছে না বাকী গাইজ যিয়ে হওক বৰ্তমান মানে আৰু পিকনিক খোৱা মানুহ বহুত আহি গৈছে মানে আশে পাশে আহি গৈছে এই গান বাজিছে গাইজ কপিৰাইট লাগব বাকী চাব পাৰে এইফালে এই চাওঁ ইফালে পিকনিক খাব আহিছে দেখিছে না গাড়ী আছে ইফালে খাই আছে পিকনিক ইফালেও আছে পিকনিক চবফালে মানে মাজত এতিয়া হৈ গ'ল এতিয়া টাইম ৰেষ্ট কৰি কিনে আপোনালোকক লগ পাইছোঁ তো গাইজ খাই লৈতো ধুনীয়াকৈ অলপ ৰেষ্ট কৰি লৈ এতিয়া গৈ থাকোঁ লাহে বাকী ভিডিঅ'টো যদি ভাল পালে আপোনালোকে কমেণ্টত জনাব আৰু লাইক চেক কৰি দিব আৰু গাইজ মানে কি ক'ম আৰু বছৰৰ মূৰত এটা ভিডিঅ' আহে আপোনালোকে নাচাই বহুত বেয়া লাগে মনটো কিবা কৈ আছে এইফালে কি মানে কি ক'ম বহুত ভাল লাগিছে আৰু কি ক'ম খানা কেনেকুৱা হৈছে খানাটো ভালে হৈছে গাইছ শুই আছোঁ এনজয় কৰি কিনে পুৰা তো গাইজ বঢ়িয়াকৈ আমাৰ কমপ্লিট হৈ গ'ল এতিয়া যাব ওলাইছোঁ এইখান আৰু কিবা কিবিবিলাক আৰু বহুত জামেলা গাইছ মানে আহি কিনে খানা বনোৱা আৰু যোৱাৰ সময়ত এইবিলাক থুপ্ৰ মানে বস্তুবিলাক খেলি মেলি থাকে কেৰাহীটো পানীত পৰিল নেকি এই আকৌ চিকি পেলাই কিবা কৰচ বিচাৰি পোৱা নাই পানী বিচাৰি পোৱা নাই কি হ'ব তো গাইজ ফাইনেলি আমি তাৰ পৰা ওলাই আহিলোঁ বহুত বেছি ভাল লাগিল আজি মানে ভাবিছিলোঁ মানে খাম বুলি আৰু ডিচেম্বৰৰ মানে মাহ আৰম্ভ হৈছে না গাইজ এতিয়া খানা আৰম্ভ হ'ব টেনশ্যন নাই খানা খাই থাকিম লাহে মাজে আৰু বেলেগ খানা হৈ থাকিব বাকী তহঁতৰ কেনে লাগিলে কৈ দে একবাৰ কম মানুহ হ'লেও মানে এনজয়মেণ্টটো কৰি পাইছোঁ লোকেশ্যনটো একদম বেষ্ট খানা টিপটপ লোকেশ্যন বেষ্ট আৰু খানাটো মানে ভাল হৈছে আমাৰ মানে ধুনীয়া আৰু মানে বেষ্ট মানে চাওক গাইছ মানে মানুহ কমৰ লগত কথা নহয় মনটোৰ লগত কথা আপুনি যদি ইচ্ছা কৰে যিমান কাম থাকিলেও আহিব পাৰে যেনেকৈ আজি গোবিন্দৰ কাম আছিল তেওঁ ইচ্ছা কৰিলে যাব পাৰিলে কৈছোঁ মই কামটো এনে মাৰা গ'ল কাম বাদ দিয়ক কিন্তু এই এনজয়মেণ্টটো যোনটো আমাৰ এইটো ফূৰ্তি তামচা বুলি কয় যে লগৰ লগত এইটো বছৰ শেষ বুলি কয় এইটোৱে আৰু গাইজ খাই খাম বা নাখাম কামটো পাই থাকিম খানা খাইছোঁ আৰু আজি মানে খাম বুলি ভাবিছোঁ আজি খাই দিওঁ আৰু এনেকুৱা আহিছোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেই কৰি দিব কাৰণ ভিডিঅ'টো অলপমান দীঘল হৈছে তথাপিও আপোনালোকে এনজয় পাব আজি মানে মইতো নিজে আজি বহুত হেপী হৈ গৈছোঁ মানে আমাৰো ভাল লাগিছে আজি আমি পিছলৈকে আৰু ভিডিঅ'টো মানে চাই থাকিব পাৰিম মানে ইউটিউবত বুঢ়া হোৱাৰ পিছত এই গাইজ চাব পাৰে সূৰ্য অস্ত যাব হৈছে ধুনীয়াকৈ আৰু এইফালে পুখুৰীটো আছে আগত বাই গাইছ বাই গাইজ বাই